এটা অনুষ্ঠান চলি আছে, যোনটো অনুষ্ঠান আপোনালোকে প্ৰায় হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বিকি, আপোনালোকে চাই আছে বিকিৰাজ ব্লগ। এটা অনুষ্ঠান চলি আছে, যোনটো অনুষ্ঠান আপোনালোকে প্ৰায় গম পায়, বহুতেই গম পায়, বহুতেই গম নাপায়। তো আগত আহি আমাৰ 15 আগষ্ট, তো ভাৰত স্বাধীন হোৱা 75 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে। ভাৰত চৰকাৰে মানে এটা উৎসৱ হ'ল মানে আপোনাৰ যোনটো 75 ইয়াৰ্ছ যোন চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যন আগত মানে তেওঁলোকে কি কৰিছে, 75 সপ্তাহ আগৰ পৰা এটা অনুষ্ঠান সমগ্ৰ ভাৰতত। তো সেই সমান্তৰালভাৱে গহপুৰতো এটা অনুষ্ঠান হৈ আছে অলৰেডি। তো মই আপোনালোকে সেই অনুষ্ঠান দেখাম। আৰু এই অনুষ্ঠানটো এইকাৰণে পতা হৈছে, যোদ্ধাসকল আছিলে, সেই বীৰ যোদ্ধাসকলৰ বিষয়ে তেওঁলোকে অলপ জানক। সেইবাবে মানে যিবোৰ আমাৰ আগত হৈ যোৱা আন্দোলন কিবা আছিলে, যেনে অসহযোগ আন্দোলন, তাৰপিছত মহাত্মা গান্ধীৰ বিষয়ে, তো তেওঁলোকে সেইটো লৈ এটা ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে লৈছে। তো মই এইটো আপোনালোকক দেখুৱাওঁ। আৰু ফাইনেলি মই পাই গ'লোঁ গহপুৰ টাউন। তো গহপুৰ টাউনৰ পৰা এতিয়া যাম মই ৰেলৱে ষ্টেচন। প্ৰগ্ৰামটো ৰেলৱে ষ্টেচনৰ ফালে হৈ আছে, তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। গাইছ, এইটো হ'ল ষ্টেচন ৰোড আৰু আমাৰ হস্পিটেলটো একেটা ৰোডত হয়। আৰু এই ৰোডটো প্ৰায় ভিৰ থাকে, তো খুব কম স্পেচ থাকে, গাড়ীকেইটাও মানে য'তে ত'তে পাৰ্ক কৰি দিয়াৰ কাৰণে বহুত প্ৰব্লেম হয়। গাইছ, এইটো হ'ল আমাৰ হস্পিটেল, যোনটো আজি এসপ্তাহৰ আগত আকৌ এবাৰ পানী আহিছিলে, আৰু পানী মানে ভয়ংকৰ পানী। তো সেইকাৰণে মানে পানীৰ সমস্যাটো সমাধান গাইছ নোহোৱাই হৈছে। আৰু অলপ বৰষুণ দিলে গাইছ পানী আহি যায়। ষ্টেচন ৰোড যাবলৈ হ'লে ষ্টেচন ৰোডে হয়, এইটো ৰূপনগৰ হৈ পেলাই যায়। আৰু এইফালে এটা ৰাস্তা আছে চতিয়া চুক, তো এই চতিয়া চুক ফালেদি আহিব পাৰে, দুটা ৰাস্তা আছে গাইছ। এইটো হ'ল সেইটো তিনিআলি, যোনটো তিনিআলি এইটো আপোনাৰ ডাইৰেক্ট চতিয়া চুক হৈ পেলাই মেইন ৰোড পাব। আৰু এইটো এটা গহপুৰ টাউন হৈ পেলাই ৰেলৱে ষ্টেচনৰ ফালে। তো দুটা গাইছ, এইফালে এইটো চিধা ঘগৰা গুচি যায়, আৰু এইটো যাব আপোনাৰ ষ্টেচনৰ ফালে। এই পানী আহি গোটেই ভাঙি দিছে এইবোৰ। ফাইনেলি পাই গ'লোঁ ষ্টেচন। এতিয়া ফোন কৰিব লাগিব প্ৰগ্ৰামটো ক'ত চলি আছে। এইফালে যাব লাগিব, প্ৰগ্ৰাম চলি আছে ভিতৰত। বাইকটো ইয়াতে পাৰ্ক কৰি দিওঁ, ৰ'দ বহুত। তো ৰাতি ষ্টেচনটো সঁচাকৈ বহুত ধুনীয়া লাইট চাইট লগোৱা থাকে। বাইকটো পাৰ্ক কৰি দিলোঁ। এতিয়া চাওঁ প্ৰগ্ৰাম কোনফালে চলি আছে। এয়া প্ৰাঞ্জল, প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে। অঁ, প্ৰগ্ৰাম ক'ত ষ্টাৰ্ট হ'ব? ইয়াতে। 2022 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱা সম্পূৰ্ণ 75 বছৰ হৈ যাব। আৰু সেই 75 বছৰ হোৱা হেতুকে 75 সপ্তাহ আগৰ পৰা সমগ্ৰ ভাৰততে মহোৎসৱৰ আয়োজন কৰিছে ভাৰত চৰকাৰে। তো এই মহোৎসৱত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ দ্বাৰা গহপুৰ ৰেলৱে ষ্টেচনতো এখন অনুষ্ঠান আয়োজন কৰা হৈছে। আপোনাৰ যিসকল বীৰ বীৰাংগনা আছিলে, সেই একচুৱেল কাহিনী হয়, সেই কাহিনীখিনি তেওঁলোকে ইয়াত নাটৰ জৰিয়তে তেওঁলোকে দেখুৱাব। তো আহক আমি ভিডিঅ'টো চাওঁ। ইয়াত মাইম শ্ব' এটা হ'ব। তো দাদাকেইজন আছে, মোক সম্পূৰ্ণ বুজাই দিব। তেওঁলোকৰ শ্ব' বৰ্তমান আৰম্ভ হ'ব। তো দাদাকেইজন কৈ দিব। একচুৱেলি আমি ভাৰত স্কাউটছ এণ্ড গাইডছ NF ৰেলৱে হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ পৰা আহিছিলোঁ। আমাক ইয়াতে ৰেলৱে উইকৰ কাৰণে আমাৰ একচুৱেলি প্ৰগ্ৰেম আছিলে। তো তাৰপিছত আমাক মানে মুখাভিনয় কৰাৰ এটা মানে প্ৰস্তাৱ দিলে, যিটো আমি মানে সযোগভাৱে একচেপ্ট কৰিলোঁ। একচেপ্ট কৰি উঠি আমি ভাবিছিলোঁ যে যিটো মানে হিন্দুইজিম হওক বা
আপোনাৰ মুছলিম হওক বা শিখ হওক খ্ৰীষ্টান হওক চবকে মানে বেলেগ বেলেগকৈ ভগাই দিয়া যায়, যিটো আমি একক কৰি পেলাই মানে আমি ইউনিটি কৰাৰ আমি চেষ্টা কৰিছিলোঁ। সেইটো এটা সৰু প্ৰচেষ্টা আগবঢ়াইছোঁ, আশা কৰোঁ ভাল পাব। লাচিত বৰফুকনৰ বিষয়ে মানে তেওঁৰ কাহিনীটো যিটো হৈছিলে তেওঁলোকৰ সেই কাহিনীটো একদম হুবহু উপস্থাপন কৰিব। মোৰ লগত আছে তেওঁলোকৰ এতিয়া অনুষ্ঠান আৰম্ভ হ'ব। তো মোৰ লগত আছে প্ৰাঞ্জল হাজৰিকা। নমস্কাৰ। আজি ৰেলৱে ষ্টেচনত আজাদী কা অমৃত মহোৎসৱ গোটেই ভাৰতবৰ্ষত উদযাপন কৰিছে ভাৰত চৰকাৰ। আৰু তদুপলক্ষে আমাৰ গোহপুৰ যি ৰেলৱে ষ্টেচন আছে তাত আজি আমাক ইমাজিকাৰ তৰফৰ পৰা এখনি নাটৰ কাৰণে নিমন্ত্ৰণ দিছে। তাৰ বাবে আমাক বিকি আহিছে বিকে ৰাজত। আমি লাচিত বৰফুকনৰ এটি সমৃদ্ধ কাহিনী, অসমৰ যি লাচিত বৰফুকনৰ যি ত্যাগ, সেই ত্যাগৰ ওপৰত আমি এখনি প্ৰতিচ্ছবি কৰিছোঁ, তাকে আপোনালোকক দেখাব দিয়ে।
আজি খৰাই ঘাট তেজেৰে ধূপ নাচিতে কৈছো তোমার উপর দিছো মই এক গভীর দায়িত্ব প্রকাশ করো আজি রাতের ভিতরে তুমি কহিব লাগিব এক বৃহত্তৰ গড়ৰ যাতে কোনো মুগলে ইয়াত সোমাব নোৱাৰে আপুনি চিন্তাই নকৰিব খুব কম সময়ৰ ভিতৰতে এই ইয়াত মই এক বিশাল গড়ৰ আয়োজন কৰিম আৰু মামা তোমাৰ ওপৰত সম্পূৰ্ণ মোৰ আছে বিশ্বাস এই গড়ে হ'ব অসমৰ ভৱিষ্যত মই আহিলো মামা মই হ'ব খেলানি কৰোঁ গৈ যোগাৰ যাত্ৰীসকল অনুগ্ৰহ কৰি মন কৰিব ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ অভিমুখে যাবলগীয়া 15895 উজনিমুৱা যাত্ৰীবাহী ৰেলগাড়ীখন সন্ধিয়া সময়ৰ ভিতৰতে 2 নম্বৰ প্লেটফৰ্মত আহি পাবহি যিসকল যাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অভিমুখে যাবলৈ ৰখি আছে তেখেতসকলক কলনী কলমে ফুটব্ৰিজৰ ওপৰেদি 2 নম্বৰ প্লেটফৰ্মলৈ যাবলৈ অনুৰোধ কৰা হ'ল যাত্ৰীসকল অনুগ্ৰহ কৰি মন কৰিব ৰঙিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ অভিমুখে যাবলগীয়া 15895 উজনিমুৱা যাত্ৰীবাহী ৰেলগাড়ীখন খন্তেক সময়ৰ ভিতৰতে 2 নম্বৰ প্লেটফৰ্মত আহি পাবহি যিসকল যাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অভিমুখে যাবলৈ ৰখি আছে তেখেতসকলক ফুটব্ৰিজৰ ওপৰেদি 2 নম্বৰ প্লেটফৰ্মলৈ যাবলৈ অনুৰোধ কৰা হ'ল ধন্যবাদ খন্তেক সময়ৰ পিছতে মুগল পাবহি পৰাইঘাট আৰু তোমালোক কৈ আছা মামা 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 খন্তেক সময়ৰ পিছতে অসমৰ ভৱিষ্যত ৰখাতলৈ যাব আহিছে আৰু তোমালোক নিদ্ৰাত ব্যস্ত মামা
সকলো সৈন্যই এই ৰণভূমি ত্যাগ কৰিবলৈ দে তাত বোৰ একো আপত্তি নাই মাত্ৰ সদায় স্বৰ্গদেউ অভিগৈ এই লাচিত বৰফুকনে নিজৰ মৃত্যুৰ আগলৈকে দেহে লাগি এটোপাল তেজ কঁকালকে মোগলৰ বিৰুদ্ধে যুঁজ কৰি গ'ল বুলি এইদৰাই মাত্ৰ অসম ভূমিৰ পাহাৰৰ তীৰত মোৰ মৃতদেহ ত্যাগৰ বাবে এডোখৰ মাটি হ'ব কবি মই আহিলো নহয় যাবই লাগিব নহয় আছে হেণ্ডাং লোৱা নাই ল'লে হেণ্ডাং ৰক্ষা যেতিয়ালৈকে কোনোৱেই এই অসম মাটিক পদাঘাত কৰিব নোৱাৰিব হে মোৰ আৰাধ্য জননী বৰ অৱক্ৰান্ত মোৰ শৰীৰ নোৱাৰো আৰু সহিব হে মাতৃ মই মোগলক খেদি অসম কৰিলো মুক্ত মই বিদায় মাগিছোৱাত মাতৃ তুমি যাতে যুগে যুগে এই বীৰত্ব জন্ম দিয়া এই মাতৃভূমি জয় আই অসমী জয় আই অসমী জয় আই অসমী বৰফুকনৰ ওপৰত যিটো কাহিনী হয় তেওঁলোকে শ্বৰ্ট ফিল্ম এটা ইয়াত উপস্থাপন কৰি দিলে সঁচাই প্ৰগ্ৰামটো চাই বিৰাট ভাল লাগিলে আৰু তেনেকুৱা আৰু প্ৰগ্ৰাম চলি আছে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ